আমিতো আম নাই এতিয়া কঁঠাল আছে কঁঠাল আছে কঁঠালে চুৰ কৰি খাব লাগিব আৰু বেতেলৰ ভিতৰতনো কি চুৰ কৰি তো হেল্ল' গাইজ স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেলটোলৈ এতিয়া আমি গৈ আছোঁ এক্সাৰচাইজ কৰিব আমাৰ এপিবিএনৰ ভিতৰতে আছে ফিটনেছ এৰিনা মই গৈ আছোঁ আৰু মোৰ লগত যায় অনদিনা ভিডিঅ' দেখা পায় আপোনালোকে এই নাই আজি প্ৰবীণ কছাৰী মোৰ লগত আছে কি কৈছ বেকা বহিলে অলপ বেকা হৈছে চা এইটো চেষ্টটো আপ কৰ একদম পাম্প কৰ একদম 56 ইঞ্চ কৰি ল এই মজা তো এতিয়া আমাৰ এক্সাৰচাইজ কৰি হ'ল এক্সাৰচাইজ কৰি হোৱাৰ পাছত এতিয়া ৰুমলৈ যাম ৰুমলৈ গৈ বুট কিবা কিবি খাম কল চল কিবা কিবি খাম নাই বাৰু ক'লোঁ আৰু কথাটো ভাল লাগিবলৈ বুট আছে কিয় নাই আজি পাহৰি থাকিলোঁ যাংছো খোলা চাধা মাৰি গৰু চৰবা যাংছো খগে নাহাৰ বাৰীত আম চুৰ কৰি খাংছো যৌ এতিয়া আমিতো আম নাই এতিয়া কঁঠাল আছে কঁঠালটো আছে কঁঠালে চুৰ কৰি খাব লাগিব আৰু বেতেলৰ ভিতৰতনো কি চুৰ কৰি তো গাইজ আহি পালোঁ ৰুমলৈ তো আজি ভিডিঅ'টো এইখিনিয়ে আছিলে এনে জাষ্ট এটা নৰ্মেল বনাই চাইছোঁ কেনেকুৱা লাগে আপোনালোকে যদি ভাল পায় তেনেহ'লে বনাম আৰু এই অসমীয়া শব্দটো মই চাগে ইমান অসমীয়া লিখিত অসমীয়া মই একচুৱেলি নকওঁ মই গোৱালপাৰীয়া হয় তো যদি আপোনালোকে বিচাৰে যে মই নিজৰ লেংগুৱেজত কথা পাতোঁ তেনেহ'লে কমেণ্ট কৰি জনাব আৰু কথাটো হৈছে কি মানে আমাৰ গোৱালপাৰীয়া টাচটোৱে বেলেগ হ'ব অলপ মই মানুহটো কমেডিয়ান টাইপতো তো যদি বিচাৰে তেনেকুৱা টাইপৰ ভিডিঅ' তেনেহ'লে মই তেনেকুৱা টাইপৰ ভিডিঅ' বনাম প্লিজ লাইক শ্বেয়াৰ এণ্ড কি বুলি কম ছাবস্ক্ৰাইব গাইজ অ'কে বাই বাই